Hello guys, welcome back to my another mini vlog. Sunday part 2 video to upload korisu dei moi. Agor video to samapti jot hoisil tar par arambho korisu noton video to. Pise khai boi loi ami ajori holo duniyake. Etia gute gejoni bahiyot phurim buli ulai ahilu olop. Kotnu jam boli bhabi nepa ami first ahilo new playground ole. Ihote ago ahiye ki photo marai start di dile. Olop pisot bhabilu kinu korim gaনৰ session ta start diu ami. Barsha ago amar duniyako bihu gan gai hunale. Nazani moni do biai mati ase na jao boli no ko session amar he hol lecture ami bahut time e pitilo etia bhabilu je kiba beleg eta thaile jaও কোনো ডেস্টিনেশন নাথাকাকে গৈ আছিল তেনেতে আমাৰ মনত পৰিল যে ৰংঘৰত ভাৰ্চিটি উইকৰ বটা বিতৰণি সভা হৈ আছে ভাবিলো তালে যাও এপাক আমি মেইন ৰাস্তাৰে আহিলে যেহেতু অলপ পলম হয় সেইবাবে ভাবিলো শৰ্টকাট ৰাস্তাৰে আমি আহো এয়া আহি আমি ৰংঘৰ পালোহি আহি দেখো যে যথেষ্টখিনি ভিৰ হৈ আছে ষ্টুডেন্টৰ ইয়াত কিয়নো নহব আৰু ইমান ডাঙৰ এটা ইভেন্ট যেহেতু প্ৰায় আমি ইয়াত 3 ঘণ্টা মানে বহিলো এতিয়া আৰু আমাৰ আমনি লাগিছে নোৱাৰো আৰু বহি থাকিবলে এতিয়া আৰু গুটে কেজনে নিজৰ নিজৰ হোষ্টেল যামগে হোষ্টেলৰ ইনটামৰ সময়ও হল বাৰু বাৰ্ষা আৰু নীলমগড় নিজৰ হোষ্টেললে যেহেতু তেওঁলোকৰ হোষ্টেলখন বাহিৰত আছে ইউনিভাৰ্চিটিৰ আৰু আমাৰখন ভিতৰত আছে হেহে আমাৰ ৰাস্তা চেঞ্জ হৈ গল হোষ্টেল আহি পাই দেখিছে ছোৱালীবোৰে চোন জেং বিহুৰ প্ৰেক্টিছ কৰি আছে 6 তাৰিখে ইউনিভাৰ্চিটিত হ'বলগীয়া মুকলি বিহু জেং বিহুৰ কম্পিটিশ্যন ৰাখিছে হোষ্টেলবোৰৰ মাজত হেহে সবে প্ৰেক্টিছ কৰাত লাগি আছে